নমস্কাৰ জনাইছোঁ সকলোকে। মই আজি উপস্থিত আছোঁ এয়া আমাৰ ওচৰৰে গাভৰুণীৰ কাষত। আপোনালোকৰ বাবে এটি নতুন গান দেহাজান লৈ আহিছোঁ। আপোনাক সকলোৱে শুনিব পাব বিহুৰ আগতে। আৰু ইয়াত সকলো উপস্থিত হৈ সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। আৰু আমি অহাৰ আগতে সেৱা জনাইছিলোঁ ভগৱানৰ ওচৰত, যাতে ভালে ভালে আমাৰ শ্বুটিংটো শেষ হয়। সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ এটি মুহূৰ্ত, সকলোৱে প্ৰাৰ্থনা জনাইছে নামঘৰৰ সন্মুখত। অলৰেডি শ্বুটিঙৰ আৰম্ভ হৈ গৈছিল। অলপ ৰিহাৰ্চেল কৰি লৈছিলে ডান্সৰ ষ্টেপবোৰ। আৰু ইফালে ছোৱালীসকলক কিবা শ্বুটৰ কাৰণে কেমেৰা কৰি আছিলে। সকলো নিজৰ নিজৰ কামত ব্যস্ত। আৰু ইফালে ভোক লগাৰ কাৰণে আমি লৈ যোৱা বুট, নাৰিকল, মগু সেয়া দিবৰ কাৰণে হৈ গ'ল, যিহেতুকে তেওঁলোকে সোনকালে আহিছিলে আৰু আমাৰ এওঁ সকলো মিলাই দিলে।